মিয়া জনগোষ্ঠীয়ে দৌৰিব লাগিব বোলে জাতীয় উত্তৰণৰ কাৰণে, জনগোষ্ঠীয় উত্তৰণৰ কাৰণে আমাৰ শিক্ষা লাগে, আমাৰ IAS অফিচাৰ লাগে। আমি যদি লোকপিয়লৰ তথ্যটো তন্নকৈ ষ্টাডি কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম যে একচুৱেলি মিয়াসকলৰ মাজত এই যিবোৰ অভিযোগ উত্থাপিত হৈছে তেনেকুৱা ধৰণৰ বিদেশী আপুনি দেখিবলৈ নাপাব। তেনেস্থলত এই জনগোষ্ঠীটোৰ লোকসকলক কোনে কাৰ ক্ষমতাৰ বলত সংখ্যালঘুৰ ৩১গৰাকী বিধায়ক ২গৰাকীয়ে বৰ্তমান সাংসদ থকাৰ পিছতো ধাৰাবাহিকভাৱে খণ্ডযুক্ত নাগৰিক বুলি অভিহিত কৰিব পাৰিছে। চাওক, প্ৰথমে মই দুটা কথা কৈ ল'ব লাগিব। 1941 চনত অসমৰ বৰ্তমান ভূখণ্ডত মুঠ জনসংখ্যাৰ 25.72% মুছলমান আছিলে। 1951 চনত অসমৰ বৰ্তমান ভূখণ্ডৰ মুঠ জনসংখ্যাৰ 24.68% মুছলমান আছিলে, কমি গ'ল। 1971ত বৰ্তমান ভূখণ্ডৰ মুঠ জনসংখ্যাৰ 24.52% মুছলমান আছিলে। অৰ্থাৎ 1941 চনত যিমান মুছলমান আছিলে 51ত কমি গ'ল, 71ত আৰু কমি গ'ল। অথচ মুছলমানৰ মাজত জনসংখ্যাৰ হাৰ বেছি, কাৰণ মুছলমান আটাইতকৈ বেকৱাৰ্ড শিক্ষা দীক্ষা সামাজিক অৰ্থনৈতিক সকলো ক্ষেত্ৰত। আৰু যি জনগোষ্ঠীয়ে পশ্চাৎপদ থাকে শিক্ষা বা সামাজিক অৰ্থনৈতিক ক্ষেত্ৰত, সেই জনগোষ্ঠীৰ মাজতে জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি। মুছলমান বেকৱাৰ্ড হোৱাৰ কাৰণে মুছলমানৰ মাজতো জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি। তৎসত্ত্বেও 1971ত 1951তকৈ মুঠ জনসংখ্যাৰ শতাংশ হিচাপে মুছলমান কমি গ'ল। তাৰ কাৰণ হ'ল মুছলমান বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা অহা নাই, ইয়াৰ পৰা মুছলমান গৈছে। কাৰণ স্বাধীনতাৰ সময়ত অপশ্যন দিয়া হৈছিলে যিসকল মুছলমান পাকিস্তানত যাব বিচাৰা যাব পাৰা, তাৰে কিছু মুছলমান ইয়াৰ পৰা গৈছেহে, অহা নাই। দ্যাট ইজ ওৱান থিং। ছেকেণ্ড, কিয় কৰিছে, কিয় কৰিব পাৰিছে 31জন? ইয়াৰ মূল কাৰণ হ'ল আপোনালোকে চাওক, মুছলমান মানুহে সামগ্ৰিকভাৱে স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছক ভোট দি আহিছে। কংগ্ৰেছৰ নীতি হ'ল যে কংগ্ৰেছে মুছলমানক অত্যাচাৰ কৰি মুছলমানক ভয় বা চাপত ৰাখি পেলাই তেওঁলোকৰ ভোট আদায় কৰা, আৰু আনফালেদি মূলসুঁতিৰ মানুহৰ সমৰ্থন আদায় কৰা। আপোনাৰ নেলি 83 চনত 10,000 মানুহ মৰিলে, কংগ্ৰেছে কোনো ব্যৱস্থা নল'লে। তিৱাৰী আয়োগৰ ৰিপৰ্ট গাপ দি পেলাই কি কৰিলে, মূলসুঁতিৰ মানুহক ক'লে যে চোৱা, আমি মুছলমানৰ বন্ধু নহয়, আমি মুছলমানৰ শত্ৰু, তোমালোকে আমাক ভোট দিয়া। ইফালে মুছলমানক ভোটাৰ বাংলাদেশী আদি বনোৱাই মুছলমানক এটা বাৰ্তা দিলে যে তোমালোকে যদি কংগ্ৰেছক ছাপোৰ্ট নিদিয়া তেতিয়াহ'লে কিন্তু তোমালোকে এই দেশৰ পৰা যাব লাগিব। এই এটা ভয়ত ৰখাৰ কাৰণে চেষ্টা কৰিলে। আৰু এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে মিৰ্জাফৰৰ ভূমিকা পালন কৰিছে আমাৰ সংখ্যালঘু বিধায়ক সাংসদে। নেলিৰ ঘটনা যেতিয়া 10,000 মানুহ মৰিলে, তাৰপিছত হিতেশ্বৰ শইকীয়াই যিটো চৰকাৰ গঠন কৰিলে, প্ৰায় 40জন মুছলমান বিধায়ক আছিলে। কোনোবাই বুকু ডাঠ কৰি হিতেশ্বৰ শইকীয়াক ক'লেনে যে আপুনি তিৱাৰী আয়োগৰ ৰিপৰ্টটো প্ৰকাশ কৰক, আপুনি নেলিৰ মানুহক ন্যায় দিয়ক? 83 বাদ দিলোঁ। ইয়াৰ পিছত 91ত আকৌ হিতেশ্বৰ শইকীয়া আহিলে। আমাৰ মুছলমানৰ প্ৰায় 5জন ডাঙৰ মন্ত্ৰী আছিলে। কোনোবা মুছলমান মন্ত্ৰীয়ে সাহস কৰি কৈছেনে যে আপুনি নেলিৰ মানুহক ন্যায় দিয়ক? কোনোবাই কৈছেনে বাছবাৰী মানুহক ন্যায় দিয়ক? কোনোবাই কৈছেনে নৰসিংবাৰী মানুহক ন্যায় দিয়ক? বৰঞ্চ ৰকিবুল হতৰ দৰে কিছুমান মন্ত্ৰী আছে যিসকলে মুখ্যমন্ত্ৰীক ওলোটা পৰামৰ্শ দিছে যে মুছলমানৰ এই ভোটাৰ বাংলাদেশী সমস্যা সমাধান নকৰিব, সমাধান কৰিলে কিন্তু ইহঁতে বা আজমলক ভোট দিব। গতিকে আপুনি এই সমস্যাটো জীয়াই ৰাখিব লাগিব, আপুনি ডিটেনশ্যন কেম্প কৰক। প্ৰত্যেকটো কংগ্ৰেছ চৰকাৰৰ সময়ত নিৰ্বাচনৰ আগত চাব, লাখ মানুহক ভোটাৰ বনাইছে, অৰ্থাৎ টেৰৰাইজ কৰা যে তোমালোকে কংগ্ৰেছক ভোট দিয়া, নহ'লে এই দেশৰ পৰা যাব লাগিব। আৰু তাত হাত উজান দিছে আমাৰ এই কাৱাৰ্ড, আমাৰ এই বিশ্বাসঘাতক, আমাৰ এই নৰাধম ৰাজনৈতিক ব্যক্তিসকলে। তেওঁলোকে অকল নিজৰ গাদীটো কাৰণে চিন্তা কৰে, আৰু তেওঁলোকে MLA বা মন্ত্ৰী অকল পইচা ইনকাম। আজি গোটেই নালাগে 5জন MLA যদি থিয় হ'লহেঁতেন যে নেলিৰ মানুহৰ কাৰণে ন্যায় দিয়ক, হিতেশ্বৰ শইকীয়া উড হেভ বিন বাউণ্ড। আজি এই কিছুদিন আগতে মিয়া মিউজিয়ামৰ কথা যেতিয়া ওলাইছিলে, মিয়া মিউজিয়াম মোৰ দাবী নহয়, মই কৈছিলোঁ মিয়া জনগোষ্ঠীও অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। যিহেতু শংকৰদেৱ কলাক্ষেত্ৰ অসমীয়া জাতি হত্যাৰ প্ৰতীক, গতিকে মিয়াৰো তাত দুবিধমান প্ৰতীক চিহ্ন থাকিব লাগে। মোৰ লগত আৰু 3জন MLA ছাপোৰ্ট দিব লাগিছিলে
দেখা গ'লহেঁতেন কি কয় কংগ্ৰেছে মোক ছাছপেণ্ড কৰিবলৈ সাহস পালেহেঁতেন নে নেভাৰ। ইয়াৰ পিছত গৰুখুটিৰ এটা কথা লৈ ঐতিহাসিক সত্য কথা মই ক'লোঁ, মোক জেলত দিলে, মোক ছাছপেণ্ড কৰিলে। মিয়া আৰু 3জন MLA যদি ক'লেহেঁতেন শ্বেৰবানে সঁচা কথা কৈছে, কংগ্ৰেছৰ বাপেকৰ সাহস হ'লহেঁতেন নে মোক ছাছপেণ্ড কৰিবলৈ। হৰিশংকৰ ব্ৰহ্ম ৰিপৰ্টত ক'লে 90% অসমৰ ভূমি বাংলাদেশীৰ কবলত। মই ক'লোঁ এইটো কাউডাং। মোৰ এই মিয়া জনগোষ্ঠীৰ 2জন বিধায়কে ছাপৰ্ট দিব লাগিছিলে, দেখা গ'লহেঁতেন কংগ্ৰেছৰ স্থিতি কি। কিন্তু এই বিশ্বাসঘাতক, এই নৰাধম, নিজৰ স্বাৰ্থৰ পিছত দৌৰি ফুৰা এই মিয়া বিধায়কসকলে সেইখিনি কাম কৰা নাই। আৰু তাৰ লগতে মই আৰু এটা কথা ক'ব লাগিব, ইয়াৰ কাৰণে অকল মিয়া সাংসদ বিধায়ক দায়ী নহয়, মিয়া জনগোষ্ঠীও দায়ী। মিয়া জনগোষ্ঠী দায়ী। মিয়া জনগোষ্ঠীয়ে এজন নেতা বাৰে বাৰে, যিজনে তেওঁৰ জাতিৰ কাৰণে কোনো কথা নকয়, যিজনে টকা মাৰে, যিজনে ঘোচ লয়, তেনেকুৱা নেতাক এবাৰ নহয় বাৰে বাৰে নিৰ্বাচিত কৰে। মিয়া জনগোষ্ঠী সংস্কাৰ হ'বৰ হ'ল, মিয়া জনগোষ্ঠীৰ বুধোদয় জ্ঞানোদয় হ'বৰ হ'ল। তেওঁলোকে তেনেকুৱা নেতাক নিৰ্বাচন কৰি পিছত সেই নেতাবোৰক গোৱাল গালি দিয়াৰ তেওঁলোকৰ অধিকাৰ নাই। প্ৰথমে নেতা নিৰ্বাচন। মিয়া মানুহৰ আৰু এটা দুখ আছে, তেওঁলোকক লাগে লণ্ঠন, পাৰ্টিৰ টিকেট। আৰে হু কেয়াৰ্ছ এবাউট পাৰ্টি। তুমি চোৱা যে এই ব্যক্তিজন ভাল, আমাৰ জাতিৰ কাৰণে জান দিব, তাৰ কোনো পাৰ্টি নালাগে, নিৰ্বাচন কৰা। সেই সাহস মিয়াই গোটাব লাগিব। কিন্তু মিয়া সমাজত এতিয়াও দেখা, ছাৰ কোন পাৰ্টিৰ টিকেট লৈ আহিব, অমুক পাৰ্টিৰ টিকেট আনিব, তেতিয়াই জিকিম, পাৰ্টীয়ে তহঁতক পেট খুৱাবনে। মিয়া জাতি সংস্কাৰ আৰু মিয়া জাতিৰ মাজত শুনক, মিয়াই খালি কান্দিলে নহ'ব। আল্লাহ তালাই কৈছে যে মই সেই জনগোষ্ঠীৰ অৱস্থাৰ পৰিৱৰ্তন নকৰোঁ যেতিয়ালৈ সেই জনগোষ্ঠীয়ে নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে চেষ্টা নকৰে। মিয়া জনগোষ্ঠীয়ে অকল কান্দিলে নহ'ব, মিয়া জনগোষ্ঠীয়ে অকল বেলেগক দুখ দিলে নহ'ব, আমাক মাৰিলে, কাটিলে, গালি পাৰিলে ন। মিয়া জনগোষ্ঠীয়ে নিজৰ দায়িত্ব পালন কৰিব লাগিব। মিয়া জনগোষ্ঠীয়ে উপযুক্ত নেতাক বিধায়ক সাংসদ বনাব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, মিয়া জনগোষ্ঠীৰ মাজত থকা কুসংস্কাৰ, যেনে সুদ খোৱা, ঘোচ খোৱা, অন্যৰ মাটি দখল কৰা, অন্যৰ সম্পত্তি দখল কৰা, মদ খোৱা, ড্ৰাগছ খোৱা, এইবোৰ বাদ দিব লাগিব। কম বয়সত ছোৱালী বিয়া দিয়া বাদ দিব লাগিব। মিয়া জনগোষ্ঠী এই সংস্কাৰ লাগিব। আমি লক্ষ্য কৰিছোঁ যে বিধানসভাত যদিও 31গৰাকী বিধায়ক আছে, একমাত্ৰ তাৰে আপুনি একমাত্ৰ বিধায়ক যিগৰাকী বিধায়কে নিজৰ জাতীয় স্বাৰ্থত উদাত্ত কণ্ঠেৰে কথা পাতি আছে। জাতীয় স্বাৰ্থত আপুনি সদনৰ মজিয়াতো আপুনি উত্তাল ভাষণ দিছে, কিন্তু তাত দেখা গৈছে যে বাকী 30গৰাকী বিধায়কে এতিয়ালৈকে একচুৱেলি জাতীয় স্বাৰ্থত তেওঁলোকে কোনো কথা কোৱা নাই। আমি লক্ষ্য কৰিছোঁ জাতীয় স্বাৰ্থত কথা কোৱা নাই। এতিয়া কথাটো হৈছে যে মিয়া জনগোষ্ঠীৰ যিসকল বুদ্ধিজীৱী আছে আৰু যিসকল এই জনগোষ্ঠীটোক পৰিচালিত কৰিবৰ কাৰণে অলপ সন্মুখৰ পৰা ওলাই আহিব বিচাৰে, তেওঁলোকে এইসকল জনপ্ৰতিনিধিক ৰাজহুৱাভাৱে প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে নেকি? তাৰ আগতে মই এটা কথা শুধৰাই দিওঁ। আপুনি কৈছে 31জনৰ ভিতৰত অকল আপুনি কৈছে কোনেও সমৰ্থন কৰা নাই, এইটো শুদ্ধ নহয়। এইবাৰ যেতিয়া বিধানসভাত মই ক'লোঁ যে এই জনগোষ্ঠীৰ মানুহখিনিক বাংলাদেশী বিদেশী কোৱাতকৈ মিয়া অভিধাৰেই অভিহিত কৰক, তেতিয়া লগে লগে AIUDF দলৰ প্ৰায় গৰিষ্ঠ সংখ্যকে মোক ছাপোৰ্ট কৰিছে। সেই আশ্ৰাফুল হুছেইনেই হওক, জাকিৰ হুছেইনেই হওক, সকলোৱে ছাপোৰ্ট কৰিছে। একমাত্ৰ এই বিশ্বাসঘাতক কংগ্ৰেছীসকলে মোৰ বিৰোধ কৰিছে। হয়, মিয়া জনগোষ্ঠীয়ে অকল প্ৰশ্ন কৰাই নহয়, মই যি 6টা প্ৰশ্ন কংগ্ৰেছ দলক কৰিছোঁ, এতিয়া মিয়া জনগোষ্ঠীৰ কথা কি ক'ম ৰে ভাই, মোৰ মনত বহুত দুখ। অজয় ফুকনে কয় যে বৰপেটাত গ'লে বা গোৱালপাৰাত গ'লে, ধুবুৰীত গ'লে মই বাংলাদেশী দেখা পাওঁ। অজয় ফুকন হ'ল কংগ্ৰেছৰ মুখপাত্ৰ। তাৰ এসপ্তাহ 10 দিন পিছত ভূপেন বৰাই ভাৰত জোড়ো যাত্ৰা কৰিবলৈ ধুবুৰীত যায়, আৰু এই কাপুৰুষ মিয়াসকলে গৈ ভূপেন বৰা জিন্দাবাদ দিয়ে। লাজ চৰম আছে নাই? অলপ চলপ লাজ চৰম আছে নাই? তোক অজয় ফুকনে ক'লে বাংলাদেশী বুলি, আৰু তই গৈ ভূপেন বৰা জিন্দাবাদ দিয়? লাজ চৰম অলপ থাকিব লাগিব এই জনগোষ্ঠীৰ। এই জনগোষ্ঠীৰ কিছু আছে ৰাজনৈতিক ধামাধৰা, ৰাজনৈতিক চেলা চামুণ্ডা, বিশেষকৈ কংগ্ৰেছী, লাজ চৰম বোলা বস্তু নাই। নিজৰ গোষ্ঠীটোক বাংলাদেশী কওক অজয় ফুকনে, তেওঁলোকক কোনো প্ৰভেদ নহয়। এই মিয়া জনগোষ্ঠী অলপ লাজ চৰম হ'ব লাগিব। নিজৰ জাতিৰ কাৰণে অলপমান অন্তৰে কান্দিব লাগিব, অলপ অনুশোচনা হ'ব লাগিব, অলপ আপুনি কল্পনা কৰকচোন,
অজয় ফুকনে কয় বাংলা বৰপেটাত গ'লে বাংলা দেখি দেখা পাওঁ, ধুবুৰীত গ'লে গোৱালপাৰাত গ'লে। কাক বুজায়? কাক বুজাইছে? এই মানুহখিনিকে বুজাই, এই মানুহখিনিক বুজাইছে, আৰু তেওঁ কংগ্ৰেছৰ মুখপাত্ৰ। তাৰপিছত নীলাজৰ দৰে কিছুমানে ভূপেন বৰা জিন্দাবাদ দি ভাৰত জোড়ো যাত্ৰা কৰা তোমালোকে ভাই, দল কৰা। কিন্তু এই জয়ধ্বনি দিয়াৰ আগতে ভূপেন বৰাক ক'ব লাগিছিলে যে আপুনি এটা স্পষ্টীকৰণ দিয়ক যে অজয় ফুকনে যি কথা কৈছে সেইটো আমাৰ পাৰ্টিৰ কথা নহয়, এই কথাটো মই সভাপতি হিচাপে এই কথাটো মই উজ্জ কৰিছোঁ। এইখিনিতো ক'ব পাৰিব লাগিছিলে। ক'ব পাৰিব লাগে। যদি ক'ব পৰা নাই, এই ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ দৰে নেতাই মিয়াক আৰু 100 বাৰ কাটিব, 100 বাৰ মাৰিব, কিবা ফাৰক পৰে নে সিহঁতৰ? কাৰণ জানে এইবোৰ নিকিনে গোলাম, আমাৰ পিছত থাকিব যিমান যি ক'লে, হয় না নাই কথাটো? আমি লক্ষ্য কৰিছোঁ যে 1979 পৰা আৰম্ভ কৰি 1994, 2004 বা 2008 যিমানবাৰ সাম্প্ৰদায়িক বা জনগোষ্ঠীয় সংঘাত হৈছে, প্ৰত্যেকবাৰ কিন্তু চৰকাৰ কংগ্ৰেছৰ আছে। কিন্তু কোনোবাৰে আজিলৈকে আমি চোৱা নাই যে এই মানুহখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত ন্যায় লাভ কৰিছে। কিন্তু চৰকাৰ কংগ্ৰেছৰ, তাৰ পিছতো আমাৰ এই মিয়া জনগোষ্ঠীৰ মানুহখিনিয়ে কংগ্ৰেছক তাৰ পিছতো আপোন দল বুলি অভিহিত। সেইকাৰণে মই কৈছোঁ, এই জনগোষ্ঠীৰ মানুহৰ দুৰ্দিনৰ কাৰণে, লাঞ্ছনা গঞ্জনাৰ কাৰণে দায়ী এই জনগোষ্ঠী। বেলেগ কাকো মই দায়ী নকৰোঁ। কাৰণ তোমালোকে 5টা কেবিনেট মন্ত্ৰী বনাই দিয়া, 30জন MLA বনাই দিয়া, তেওঁলোকে এটা শব্দ উচ্চাৰণ নকৰে। BTAD সংঘৰ্ষৰ সময়ত ছিদ্দিক আহমেদে অলপ প্ৰতিবাদ কৰাৰ কাৰণে ৰকিবুলৰ নেতৃত্বত বাকী বিধায়কসকল তৰুণ গগৈৰ তাত গৈ কৈছিলে যে ছিদ্দিক আহমেদক ছাছপেণ্ড কৰিব লাগে, ছিদ্দিক আহমেদক মন্ত্ৰিত্বৰ পৰা বাদ দিলে। এই জনগোষ্ঠীৰ দুৰৱস্থাৰ কাৰণে দায়ী এই জনগোষ্ঠী। তাৰপিছত ৰকিবুল মন্ত্ৰী হৈছেনে নাই? আৰু বাকীবোৰো হৈছেনে নাই? যিবোৰে গৈছিলে তেওঁৰ লগত। ছিদ্দিক আহমেদক কেনেকৈ, ছিদ্দিক আহমেদ প্ৰতিবাদ কৰাৰ পিছত কাৰ সাহসত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁক ধমকি দিবলৈ সাহস পালে? এই ৰকিবুলহঁতৰ সাহসত। সেই ৰকিবুলটো বাৰে বাৰে বিধায়ক হৈ আছে ভাই। কাৰ ভোটত? মুছলমানৰ ভোটত, মানে বেছিভাগ মিয়াৰ ভোটত। মানে মিয়া জনগোষ্ঠীৰ দায়ী অধিকাংশ। মিয়া জনগোষ্ঠীৰ দায়ী মানে মিয়া জনগোষ্ঠীৰ নেতাসকল বেছি দায়ী। মিয়া জনগোষ্ঠীৰ নেতাবোৰ কিয় পুনৰ বাৰে বাৰে নিৰ্বাচিত কৰে? মিয়া জনগোষ্ঠীৰ জ্ঞান উদয় হ'ব লাগিব। মানে তেওঁলোকে নেতাবোৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিব লাগিব যে আমাৰ জনগোষ্ঠীৰ কাৰণে ভাল মানুহ আমাক লাগে, ভাল মানুহ আমাক লাগে। এই সিদ্ধান্ত মিয়াই ল'ব লাগিব। এই স্বাৰ্থপৰ নেতা দৌৰি পলাব। মানে মিয়া জনগোষ্ঠীৰ মানুহে যেতিয়ালৈকে জবাবদিহি কৰিব নোৱাৰিব, তেতিয়ালৈকে এই মিয়া জনগোষ্ঠী জাগ্ৰত হ'ব লাগিব। মিয়া জনগোষ্ঠীয়ে এই এটা MLADৰ কাৰণে, এটা ৰিক্সাৰ কাৰণে, এটা ঠেলাৰ কাৰণে দৌৰিব নালাগিব। মিয়া জনগোষ্ঠীয়ে দৌৰিব লাগিব বোলে জাতীয় উত্তৰণৰ কাৰণে, জনগোষ্ঠীয় উত্তৰণৰ কাৰণে। আমাৰ শিক্ষা লাগে, আমাৰ IAS অফিচাৰ লাগে, আমাৰ ACS অফিচাৰ লাগে, আমাৰ ইঞ্জিনিয়াৰ লাগে, আমাৰ ডক্টৰ লাগে, আমাৰ বিজ্ঞানী লাগে। এইবোৰৰ কাৰণে মিয়াই দৌৰিব। আমাৰ ব্যৱসায় উদ্যোগ লাগে, এইবোৰৰ কাৰণে। এই LAD ৰিক্সা ঠেলাই মিয়াৰ উত্তৰণ নঘটায়। এই মিয়া MLAবোৰেতো এইবোৰে দিছে। কিছুদিন মই কংগ্ৰেছৰ এজন প্ৰাক্তন মন্ত্ৰী, বহুবাৰ MLA হৈছে। মই এটা উদাহৰণ দিওঁ। এবাৰ ফ্লাইটত একেলগে গৈ আছোঁ, তেখেতে কয়, মই ওচৰতে বহিছোঁ, কয় শ্বেৰমান ভাই, আমাৰ দিনত কিমান কাম কৰিছোঁ, বিজেপি একো নকৰে। বোলে আপোনালোকৰ দিনত কি কি কাম কৰিছে কওকচোন ভাই? কয় আৰে ভাই, কিমান ঠেলা দিছোঁ, কিমান ৰিক্সা দিছোঁ, কিমান চিলাই মেচিন দিছোঁ। চাওক, মিয়াৰ মন্ত্ৰীয়ে গৌৰৱ কৰে ঠেলা দি, ৰিক্সা দি, চিলাই মেচিন দি। মই তেতিয়া তেওঁক প্ৰতিবাদ কৰিছিলোঁ যে ভাইজান বেয়া নাপাব, আপোনালোকে 50 বছৰত যিমান ঠেলা, ৰিক্সা, চিলাই মেচিন দি যিখিনি উপকাৰ কৰা নাছিলে, সৰ্বানন্দ সোণোৱালে 21খন মডেল ৰেচিডেঞ্চিয়েল স্কুল কৰি মাইনৰিটিৰ তাতকৈ বেছি কাম কৰিছে। ডেফিনেটলি বেছি কাম কৰিছে। 21খন মডেল ৰেচিডেঞ্চিয়েল স্কুল, একোটা 32 কোটি টকা, বেছি কাম কৰিছে। আৰু এই মই ক'লে কিছুমানে মোক বিজেপিৰ এজেণ্ট হৈ যায়। উচিত কথা ক'লে বিজেপিৰ এজেণ্ট হৈ যায়। কম্পাৰেটিভ কৰক। মই বিজেপিৰ কোনো এজেণ্ট নহয়। বিজেপি মই যোৱাটো বিচাৰোঁ, কাৰণ ইহঁতে দেশখন ধ্বংস কৰি আছে। অকল সাম্প্ৰদায়িক ৰাজনীতি কৰাই নহয়, ইহঁতে দেশৰ এপতকৈ সম্পত্তি বিক্ৰী কৰি আছে। বিজেপি দেশৰ কাৰণে ধ্বংসকাৰী। কিন্তু অসমৰ প্ৰেক্ষাপটত যদি আমি তুলনা কৰোঁ, হয়, বিজেপি নেক্সট টাইম লোকসভাত আহিলে এইখনক হিন্দু ৰাষ্ট্ৰ কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত মই বিজেপি যোৱাটো বিচাৰোঁ। ইয়াত যি ছেকুলাৰ ৰাষ্ট্ৰ কাঠামো চলি আছে, এইটো ধ্বংস কৰিব, যাৰ কাৰণে মই বিজেপি যোৱাটো বিচাৰোঁ। কিন্তু
বিজেপি আৰু কংগ্ৰেছৰ মাজত যদি কম্পাৰিজন কৰে, বিজেপিৰ দিনত অকল উচ্ছেদ হৈছে, নৰহত্যা হোৱা নাই, সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, সংঘাত গণহত্যা সংঘাত হোৱা বস্তু নাই, কিন্তু কংগ্ৰেছৰ দিনত